কবিতাৰ শিৰোনাম আধুনিক প্ৰেম। কথা ময়ূৰী বৰা। মই ঝাধলি মাধলি, সেয়াই মোৰ আত্মপৰিচয়। তোমাৰ মন ভাল লগাবলৈকে মোক ভগৱানে প্ৰদান কৰা শৰীৰৰ মনৰ সুন্দৰ ৰূপটো সলনি কৰিমনে? দুচকুত কাজল, ওঠত লিপষ্টিক, কাণত তিনিপাতকৈ ফুলি, গলত জাকত জিলিকা প্লেটিনাম হীৰা খচিত মালা, কপালত দৃষ্টি দিব পৰাকৈ ৰঙা বিন্দি ফুট। চিনি নাপাওঁ বিউটি পাৰ্লাৰ, হেয়াৰ ষ্ট্ৰেটনিং, ফেচিয়েল নাইবা পেডিকিয়ৰ মেনিকিয়ৰ, ফেশ্বনেবল ফটা জিন্স, গাত হাত নোখোৱা চুটি টপ, শৰীৰ ঢাক নোখোৱা পেটৰ ওপৰলৈ ওলোৱা কাপোৰ পিন্ধিব নোৱাৰো মই। হাই হিলে নোখোৱাই মোক। তুমি কোৱাৰ দৰে চুলি মেলি গাড়ী আৰু স্কুটি চলালে ছোৱালীবিলাক বৰ ধুনীয়া হৈ পৰে। গাড়ী স্কুটি মোৰ ভাগ্যত নাই, চুলি মেলি ঘূৰি ফুৰিবলৈ। মই নাজানো ফেচবুক চলাব, টুইটাৰ, ইনষ্টাগ্ৰাম, ইউটিউব নাইবা স্নেপচাট, পিণ্টাৰেষ্ট। নাজানো ধুনীয়া ধুনীয়া কবিতা লিখিব, গীত গাই মন মুহিব নোৱাৰো মই। নাই কোনো দামী কেমেৰা, DSLR, আইফোন, ৰিয়েলমি, ছেমছাঙৰ দৰে এণ্ড্ৰইড মোবাইল। আছে মাথো মোৰ এখন বহল হৃদয়, উমলিব পাৰা তাত কৃত্ৰিমতা নাই মোৰ বুকুত। দিব পাৰো মৰম হিয়া বজাই, মই তেনেকুৱাই। তুমি মানে মইজনীৰ প্ৰেমত পৰা নাই, নোৱাৰো সলনি কৰিব নিজকে। ময়েই হৈ থাকিম। এয়া তোমাৰ প্ৰেম নহয়, খন্তেকীয়া কামনাৰ চকু। ধন্যবাদ।